আমাৰ পৰ্বতজলা BPF দল হিচাপে আমাৰ দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে আৰু আমি যেটো দেখিবলৈ পাইছে পৰ্বতজলা এছেম্বলি হিচাপে BPF দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰোঁ আজিৰ দিনত আমি ক'ব পাৰোঁ আৰু আমি জিকিমে তো দিছপুৰ চলো যাত্ৰাটো প্ৰথম আমাৰ গোসাইগাঁও জিলা হিচাপে হৈছিল গোসাইগাঁওটো খুব ভাল আৰু আজি সেকেন্ড পৰ্বতজলা জিলা হিচাপে আমি কৰিছোঁ এইটো পজিশ্যন খুব ভাল আৰু নেক্সট আমাৰ কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁও হ'ব ইয়াৰ পিছত বিজনী হ'ব পিছত চালবাৰী মুছলপুৰ তামোলপুৰ ভেৰগাঁও ওদালগুৰি হিচাপে হ'ব তো আমাৰ উদ্দেশ্যটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি একতা আৰু উন্নয়ন সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ দিছপুৰত 15টা সমষ্টি আছে আমাৰ BTC অঞ্চলত দিছপুৰত 15টা MLA পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব আমি NDA অপজিশ্যনত থকা সকলক আমি এটাও মানে জিকাই দিব নোৱাৰে NDA হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব এই হিচাপত আমি কাম কৰি যাম আৰু অহা 13 মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আমাৰ কাৰণে খুব ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহা মানে সেইটো ভাল মানে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ BTC বাকী ৰাইজৰ কাৰণে আৰু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় ভাল এটা মেছেজ আমাক দি যাব BTC বাকী ৰাইজৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এইটো আমি 100% আমাৰ বিশ্বাস আছে আৰু আমি অতি সোনকালে মানাসত এই এয়াৰপৰ্ট কিবাটো হ'ব বুলি আমি গম পাই আছোঁ আমি ডিমাণ্ড কৰিছোঁ অতি সোনকালে হওক মানাসত নতুনকৈ এয়াৰপৰ্ট হ'ব মানাস যিটো নেশ্যনেল পাৰ্ক তাতে বাক্সাত তো এইবিলাক মানে আমাৰ BTC বাকী ৰাইজৰ কাৰণে শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰ বাদে আমাৰ ইণ্ডো ভূটান নেশ্যনেল হাইৱে সেইটো আমাৰ খুব ভাল এটা মেছেজ যাব আৰু ইয়াৰ বাদে আমাৰ বহুত মুঠতে আমি ঠিক থাকিলে সব কাম আমি কৰিব পাৰিম একো নহয় নোহোৱা বস্তু একো নহয় ৰাইজে যেনেকৈ বিচাৰিছে এনেকৈ আমি কাম কৰি যাম ৰাইজে কষ্ট পাব নালাগে ৰাইজে দুখ পাব নালাগে এনেকুৱা সকলো শ্ৰেণী সকলো ধৰ্মীয় লোকসকলক আমি সন্মান দি পেলাই আমি কাম কৰি যাম বাছ ঠিক আছে পৰ্বতজলাত আহিছে পৰ্বতজলাত বহু অভিযোগ আপুনি পালে বহু ৰাস্তাত বিগত 5 বছৰে হোৱা নাই এইবাৰ আপুনি দিছে একো নহয় মোৰ হাতত আজি পৰ্বতজলা বাকী ৰাইজে বা পৰ্বতজলাত আমাৰ BPF দলৰ লিডাৰসকলে 13টামান ৰাস্তা দলঙৰ নাম দিছে সেইটো 5 বছৰ নালাগে ইয়াৰ আগতে শেষ কৰি দিম যোৱা 5 বছৰ একো নহ'ল এই বুলি আপোনালোকে যোৱা 5 বছৰত কি হৈছে কি হোৱা নাই আপোনালোকে চবেই দেখি আছে সেইকাৰণেও পাব্লিকে UPPL দলক এইবাৰ নালাগে আকৌ BPF চৰকাৰ লাগে বুলি আমাক সহায় কৰাটো এইটোৱে আৰু কথা এটাই ৰাইজে যেনেকৈ আমাক সহায় কৰিছে এনেকৈ আমিও ৰাইজৰ কাৰণে কাম কৰি যাম ৰাইজক সহায় কৰি যাম শেষবাৰৰ কাৰণে এটা কোৱেশ্যন থাকিল অসমৰ মুখ্যমন্ত্ৰী মামাই আমাৰ এই মিডিয়াসমূহক অৰ্থাৎ আমাৰ প্ৰেছবিলাকক কিবা এটা দিছে মাইক হ'ব নাই আপুনি কি এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া সেইটো হ'ল অসমৰ চিফ মিনিষ্টাৰ অসমতকৈ বহুত সৰু BTC অসমৰ ভিতৰতে আছে BTC হ'ল এটা কাউন্সিলে নিজাববীয়া যি কেপাচিটি আছে সেইটোতে আমি কাম কিবা ঘোষণা কৰিছিল গেষ্ট হাউচৰ আজাদ ফকীৰ গেষ্ট হাউচ ইছলাম ধৰ্মীয় মুছলমান বুলি নহয় ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজাদ ফকীৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱনটো আমি বনাম অকল মুছলিম নহয় অকল ইছলাম ধৰ্মীয় নহয় বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ ব্ৰহ্মৰ কাৰণেও আমি দিম ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ সব মুঠতে আমাৰ BPF দলৰ নজৰত সব ধৰ্মীয় সব জাতি জনগোষ্ঠী সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব UPPL আমাৰ কাৰণে ফেক্টৰ নহয়